উপাধিটো আপুনি সম্মান হিচাপে বজাই ৰাখক আৰু এই উপাধিটো আপুনি ব্যৱহাৰ কৰক যাতে বিশ্বাসীবিলাক সকলো লোকবিলাকে আপোনাক সন্মান দিব। প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। এই কাৰণে আহক প্ৰিয়সকল, আমি এই পবিত্ৰ বাক্যটো আমি পঢ়িম যাতে প্ৰভু যীশু খ্ৰীষ্টই ঈশ্বৰ জিহুৱাই এই বাক্যৰ প্ৰতি কি ক'ব বিচাৰি আছে। হালেলুয়া। কোনোবাই একজন উঠি পঢ়ি দিব। মোৰ দাস জাকব আৰু মোৰ মনোনীত ইছৰাইলৰ নিমিত্তে মই তোমাক নাম ধৰি মাতিলোঁ, যদিও তুমি মোক জনা নাই, তথাপি মই তোমাক উপাধি দিলোঁ। পবিত্ৰ বাক্য। যদিও তোমাক মই জনা নাছিলোঁ, তেতিয়া তোমালোকক উপাধি দিলোঁ, সন্মানৰ উপাধি। প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। এই উপাধি ঈশ্বৰে দিছে আপোনালোকক। মহিলা সভানেত্ৰী, মহিলা ছেক্ৰেটাৰী, মহিলা ট্ৰেজাৰাৰ, এইবিলাক উপাধি কোনে দিছে? প্ৰভু দিয়া হয়। আৰু সেই উপাধিবিলাক পাবৰ কাৰণে মানে মানুহবিলাকে তৰ্চি থাকে দিনে ৰাতিয়ে। উপাধিৰ কাৰণে কাজিয়া লাগি যায় সমাজবিলাকত। মই এইটো পদ পাব লাগিছিলে, সেই ক'ব মই সেইটো পদ পাব লাগিব, মই কেলে, মই যোগ্য মানুহ হয়, মই সেইটো দিব লাগিছিলে, আপোনালোকে কেলে মোৰ নামটো আপোনালোকে অনা নাই, লিষ্টত অনা নাই, তেনেকুৱা কয় নাই? বহুত তেনেকুৱা ক'ব বিচাৰে। কিন্তু ঈশ্বৰে আপোনালোকক এটা মানে ফাদাৰ বনাইছে, একটা আপোনাক ডিকন বনাইছে, আপোনালোকক একটা এভেঞ্জেলিষ্ট বনাইছে, আপোনালোকক একটা মণ্ডলীৰ ভৰালী বনাইছে, মণ্ডলীৰ ছেক্ৰেটাৰী বনাইছে, মণ্ডলীৰ ট্ৰেজাৰাৰ বনাইছে, মণ্ডলীৰ সদস্য বনাইছে, মণ্ডলীৰ চকীদাৰ বনাইছে, মণ্ডলীৰ মানে তেওঁ পৰামৰ্শদাতা বনাইছে। সেইবিলাক প্ৰভুৰ পৰা অহা এইবিলাক উপাধি হয়। প্ৰেইজ দ্য লৰ্ড। আৰু প্ৰভুৰ পৰা অহা এইবিলাক উপাধিবিলাক মানে আপোনালোকে ব্যৱহাৰ কৰিব লাগিব, তেতিয়া ঈশ্বৰে আপোনালোকক ব্যৱহাৰ কৰিব। প্ৰেইজ দ্য লৰ্ড। আপোনালোকে যদি বজাৰৰ পৰা এটা কটাৰী বা দা এটা কিনি লৈ আহিলে, সেইটো যদি আপোনালোকে যদি ঘৰতে ৰাখি থব, তেতিয়া সেইটো কেতিয়াও ব্যৱহাৰ নহ'ব। সেইটো ব্যৱহাৰ হ'বৰ কাৰণে আপোনালোকে তাক মানে ভালকৈ ধাৰ চাৰ কৰি সেইটো আপোনালোকে যেতিয়া ব্যৱহাৰ কৰি থাকিব, তেতিয়া আপোনাৰ কাম কৰিবৰ কাৰণে বহুত এটা সুবিধাজনক হ'ব আৰু আপুনি কাম কৰিবৰ কাৰণে ভাল পাব। যদি এইটো মামৰ ধৰি যদি একেবাৰে ধাৰ চাৰ তাক কোনো অযোগ্য হৈ যাব না, যোগ্য হৈ যাব, অযোগ্য হৈ যাব। কেলে অযোগ্য হ'ব? সেইটো মানে একটা পেলনীয়া পাত্ৰৰ নিচিনা হ'ব, হয় না? কিন্তু তাত মানে আপোনাৰ মানে ধন খৰচ কৰিছে আপুনি আৰু আনি ৰাখিছে,
কিন্তু সেইটো আপুনি ব্যৱহাৰ কৰা নাই। তো তেনেকুৱা আমাক ঈশ্বৰে এই পৃথিৱীত আমাক ব্যৱহাৰ কৰিবৰ কাৰণে ঈশ্বৰে আমাক একটা উপাধি দিছে, আৰু এই উপাধিবিলাক আমাক ব্যৱহাৰ কৰিবৰ কাৰণে প্ৰভু দিছে। আমি অন্য ওচৰত গৈ আমি প্ৰভুৰ যিটো বাৰ্তা দিবৰ কাৰণে আমাক ঈশ্বৰে ষ্টেণ্ড কৰিছে, আৰু সেই বাৰ্তাবিলাক দিবৰ কাৰণে সেই উপাধিবিলাক আমি পাইহে আমি তেওঁবিলাকক আমি বাৰ্তা দিবৰ কাৰণে ঈশ্বৰে আমাক উলিয়াই আনিছে। প্ৰেইজ দ্য লৰ্ড। কোনোবাই লিভাৰ চাৰ্জত মানে 2 বছৰ, কোনোবাই 3 বছৰ, কোনোবাই 4 বছৰ তেনেকুৱা মানে প্ৰশিক্ষণ লৈ তেওঁবিলাকে ঈশ্বৰৰ বাক্য শিকি তেওঁবিলাকে আহিছে, আৰু তেওঁবিলাক অহাৰ উদ্দেশ্য হৈছে আন্ধাৰৰ মাজত গৈ সুবাৰ্তা দিয়াটো দায়িত্ব আছে। প্ৰেইজ দ্য লৰ্ড। তাৰ লগতে মানে জড়িত হৈ আছে বিশ্বাসীবিলাক, আৰু বিশ্বাসীবিলাকেও মানে গাঁৱে গাঁৱে ঘৰে ঘৰে সকলো জেগাত গৈ ঈশ্বৰৰ বাৰ্তা দিব লাগিব। প্ৰিয়সকল, সকলো সময় নহ'লেও সপ্তাহত একদিন হ'লেও আপোনালোকে যদি সময় দি যদি আপোনালোকে ঘৰ ঘৰ ভিজিট কৰে, বেমাৰীবিলাকৰ ওচৰত গৈ যদি প্ৰাৰ্থনা কৰে, তেতিয়াহ'লে 10টা ঘৰত যদি আপুনি ভিজিট কৰিব, 10টা ঘৰৰ ভিতৰত একটা হ'লেও পৰিয়াল আপোনালোকৰ মন্দিৰত আহি মানে তেওঁবিলাকে মানে মেম্বাৰশ্বিপ মানে তেওঁবিলাক ল'বৰ কাৰণে হ'ব। প্ৰেইজ দ্য লৰ্ড। আপোনালোকে কাম কৰক, আপোনালোকৰ আপোনাৰ চিনাকিবিলাক আছে, বহুত আপোনালোকৰ মানে বন্ধুবৰ্গবিলাক আছে, আপোনালোকৰ নাম লিষ্ট কৰক। আপোনালোকৰ নাম তেওঁবিলাকৰ নাম লিষ্ট কৰি আপুনি দিনে ৰাতি সেই নামবিলাকক হাত লগাই আপোনালোকে দিনে ৰাতি প্ৰাৰ্থনা কৰক তেওঁবিলাকৰ কাৰণে, আৰু সেই প্ৰাৰ্থনাৰ ফল আপোনালোকে চাই পাব। আপুনি যে 50টা মানুহৰ কাৰণে যে নাম লিষ্ট কৰি যদি আপুনি তাত মানে প্ৰাৰ্থনা কৰি আছে, 50টা মানুহৰ ভিতৰত 10টা মানুহ প্ৰভু যীশু খ্ৰীষ্টক গ্ৰহণ কৰিব। প্ৰেইজ দ্য লৰ্ড। হালেলুয়া। সেইবিলাক আপোনালোকৰ কাম হয়। আপোনালোকে যদি সিৰিফ দেওবাৰ দিন 1 ঘণ্টা 2 ঘণ্টা আহি যদি গোটেই সপ্তাহ যদি আপুনি ঘৰত যদি বহি আছে, তেতিয়াহ'লে আপোনাৰ যিটো নেকি আত্মিক দিশটো তেতিয়া সবল নহ'ব, দিনে 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 চেঁচা হৈ যাব। আপুনি চেঁচা হোৱা মানে বিশ্বাসীবিলাক চেঁচা হৈ যোৱা। এইকাৰণে আপোনালোকে দিনে ৰাতিয়ে আপোনালোকে চিন্তা কৰক নিজৰ আত্মিকতাৰ কাৰণে, আত্মিকতা বজাই ৰাখিবৰ কাৰণে বিশ্বাসীবিলাকৰ চিন্তা কৰক, আপোনালোকৰ নিজৰ সমাজৰ কাৰণে চিন্তা কৰক। তেতিয়াহে প্ৰভুৱে সকলো কামবিলাকত আপোনাক আশীৰ্বাদেৰে পৰিপূৰ্ণ কৰিব।